নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু বহুত দিন হ'ল ভিডিঅ' মানে ব্লগ বনোৱা নাই, আৰু আজি বেলেগ ব্লগ এটা বনাব লৈছোঁ। আৰু দেখি গম পাইছে চাগে, সোণোৱাল কছাৰী গামোচাখন লৈ আছোঁ। আৰু আজি গৈ আছোঁ মৰাণ ধাম খোৱা সভা। বলক তাত গৈ লগ পাম। এতিয়া গৈ থাকোঁ, আপোনালোকেও চাই থাকিব ভিডিঅ' কি হয় কি নহয় তাত। এতিয়া দেৰি হ'ব চাগে, অলপ দেৰিকৈ ওলাইছোঁ আমি। চাওঁ পাওঁগৈ নেপাওঁগৈ। আমি এতিয়া পালোহি ইয়াত, কোনে পাইছোঁহি আৰু এইফালে ইয়াত হৈ আছে। আমি তাত যাম এতিয়া। বলক গৈ থাকোঁ, তাত চাওঁ কি হৈছে কি নাই হোৱা। দেৱন সোণোৱাল ডাঙৰীয়া, লগতে সহকাৰী কাৰ্যবাহী সম্পাদক পদ্মৰাজ বৰা, মানৱ চেলেং, কৃষ্ণা শইকীয়া, নীলোৎপল বৰা, নৱজ্যোতি হাজৰিকা, মুকুল সোণোৱাল, পূৰ্ণানন্দ শইকীয়া, এইসকল কাৰ্যবাহী সদস্য মৰাণ আঞ্চলিক অভ্যৰ্থনা সমিতি। নগাঁৱত মোৰ বন্ধু এজনৰ ঘৰত থাকি পেলাই ওচৰৰ গাঁওখনত টিউশ্যন কৰিছোঁ। নগাঁৱৰ সেই মানুহখিনিৰ লগত 1 বছৰ যেতিয়া মই আছোঁ, একেবাৰে নিজৰ মানুহৰ নিচিনাকৈ মই আহোমিনী কছাৰী মোক কোনেও চিনি নোপোৱাকৈ মই আছিলোঁ। গতিকে চতুৰ্থ ধামখোৱা সভা আমি পাতিবলৈ সমৰ্থ হৈছোঁ একমাত্ৰ ৰাইজৰ সহযোগিতাত। আৰু ৰাইজৰ আমাৰ বজাৰখন উন্মোচনৰ বাবে আমাৰ শ্ৰদ্ধাৰ জিলা সাহিত্য সভাৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ। তেখেতৰ গ্ৰন্থখন দিবলৈ শ্ৰদ্ধাৰ তুলসী সোণোৱাল কাইক মই অনুৰোধ জনাইছোঁ। এতিয়া আমি ঘূৰি আহি গাঁও পালোহি, গুচি আহিলোঁ অলপ সোনকালে। আৰু বৰ বেছি দেখুৱাব নোৱাৰিলোঁ, থুলমূলকৈ দেখুৱালোঁ আৰু ভিডিঅ'টোত। আৰু তাৰপৰা এইখন কিনি লৈ আহিছোঁ। এইখন বন্ধুসকল সোণোৱাল কছাৰী ভাষাত শব্দকোষ। ইয়াত বহুতো শব্দ সোণোৱাল কছাৰী কথা বতৰা আৰু শব্দৰ বিষয়ে সকলো আছে। ইয়াতে সামৰিব লাগিব, ঘৰ পালোহি। গতিকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু সামৰি দিওঁ আজি ইয়াতে, ধন্যবাদ।